ওয়েলকাম টু ডাবল হেশটেগ অসমীয়া ইনফরমেশন। আজি আমি ফিজিক্সৰ কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমি ফাৰ্ষ্ট কোৱেশ্যন চাম। নিম্নোক্ত কোনটো প্ৰক্ৰিয়াত এটা সিস্টেমৰ পৰা তাপ শোষণ নহয় আৰু তাপ এৰি দিয়াও নহয়? ইয়াতে আপোনালোকৰ অপচন আছে। 1 নম্বৰ সমআয়তনিক, 2 নম্বৰ সমতাপী, 3 নম্বৰ ৰুদ্ৰতাপী, 4 নম্বৰ সমচাপী। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে ৰুদ্ৰতাপী। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে এটা পাত্ৰত থকা এটা গেছৰ উষ্ণতা বঢ়ালে কি ঘটে? ইয়াতে আপোনালোকৰ 1 নম্বৰত কৈছে আন্তঃআণৱীয় দূৰত্ব কমে, ইয়াৰ ভৰ কমে, 3 নম্বৰত ইয়াৰ গতি শক্তি বাঢ়ে, 4 নম্বৰত ইয়াৰ চাপ শক্তি কমে। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে ইয়াৰ গতি শক্তি বাঢ়ে, 3 নম্বৰ। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে আপোনালোকৰ কৈছে নিম্নোক্ত কোনটোৱে বিদ্যুৎ বৰ্তনীৰ ৰক্ষা যতন হিচাপে কাম কৰে? ইয়াতে আপোনালোকৰ 1 নম্বৰত কৈছে ফিউজ, 2 নম্বৰত কৈছে পৰিবাহী, 3 নম্বৰত কৈছে আবেশক, 4 নম্বৰত কৈছে সুইচ। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 1 নম্বৰ ফিউজ। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে আপোনালোকৰ কৈছে আলফা কণাত থাকে, আলফা কণাত কি থাকে? ইয়াতে 1 নম্বৰত কৈছে আপোনালোকৰ 2টা প্ৰটন থাকে মাত্ৰ, 2 নম্বৰত কৈছে 2টা প্ৰটন আৰু 2টা নিউটন মাত্ৰ, 3 নম্বৰত কৈছে 2টা ইলেক্ট্ৰন, 2টা প্ৰটন আৰু 2টা নিউটন থাকে, 4 নম্বৰত কৈছে 2টা ইলেক্ট্ৰন আৰু 4টা প্ৰটন মাত্ৰ। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 2 নম্বৰ, 2টা প্ৰটন আৰু 2টা নিউটন থাকে আলফা পাৰ্টিকলত। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে চাব পাৰিছে আপোনালোকে পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলনৰ ক্ষেত্ৰত যেতিয়া আপতিত কোণ সংস্পৰ্শত থকা মাধ্যম দুটাৰ সংকট কোণৰ সমান হ'লে প্ৰতিসৰণ কোণ কিমান হ'ব? ইয়াতে আপোনালোকে 1 নম্বৰত চাব পাৰিছে 90 ডিগ্ৰী, 2 নম্বৰত চাব পাৰিছে 180 ডিগ্ৰী, 3 নম্বৰত চাব পাৰিছে 0 ডিগ্ৰী, 4 নম্বৰত চাব পাৰিছে ইয়াতে আপতিত কোণৰ সমান। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 1 নম্বৰ 90 ডিগ্ৰী। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে আপোনালোকৰ কৈছে পৃথিৱী পৃষ্ঠত এটা বস্তুৰ ওজন 200 নিউটন হ'লে পৃথিৱীৰ কেন্দ্ৰলৈ থকা আধা দূৰত্বত ইয়াৰ ওজন কিমান হ'ব? ইয়াতে আপোনালোকৰ 1 নম্বৰত আছে 100 নিউটন, 2 নম্বৰত আছে 150 নিউটন, 3 নম্বৰত আছে 200 নিউটন, 4 নম্বৰত আছে 250 নিউটন। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 100 নিউটন। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে ৰামধেনুৰ ক্ষেত্ৰত তলত যিটো উত্তৰ অশুদ্ধ তাক বাছি উলিওৱা। ইয়াতে কৈছে ৰামধেনুৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ? ইয়াতে 1 নম্বৰত কৈছে ৰামধেনু হ'ল সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ, প্ৰতিসৰণ আৰু প্ৰতিফলনৰ সংঘবদ্ধ প্ৰক্ৰিয়া। ইয়াতে আপোনালোকৰ 2 নম্বৰত কৈছে যেতিয়া পোহৰৰ ৰশ্মিবোৰ এটা পানীৰ টোপালত দুবাৰ আভ্যন্তৰীণ প্ৰতিফলন ঘটে তেতিয়া এখন দ্বিতীয় ৰামধেনুৰ গঠন হয়। ইয়াতে 3 নম্বৰত কৈছে দ্বিতীয়খন ৰামধেনুত ৰঙাসমূহ ওলোটা ক্ৰমত থাকে। ইয়াতে 4 নম্বৰত কৈছে দৰ্শক এজনৰ সন্মুখ সূৰ্যৰ ফালে হ'লেহে ৰামধেনুখন দেখা পাব পাৰে। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে নেক্সট কোৱেশ্যনত কি কৈছে এটা সম্পূৰ্ণ দোলনত সৰল দোলকীয় গতি চিম্পল হাৰমনিক মোশ্যন SHM কৰি থকা কণা এটাৰ গড় বেগ হ'ল? ইয়াতে আপোনালোকৰ 1 নম্বৰত কৈছে 0, 2 নম্বৰত কৈছে a⍵/2, 3 নম্বৰত কৈছে a⍵, 4 নম্বৰত কৈছে a⍵²/2। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 1 নম্বৰটো 0। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। নেক্সট কোৱেশ্যনত কি কৈছে পোহৰৰ কোনটো ৰঙৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি? ইয়াতে 1 নম্বৰত কৈছে বেঙুনীয়া, 2 নম্বৰত ৰঙা, 3 নম্বৰত নীলা, 4 নম্বৰত সেউজীয়া। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 2 নম্বৰ ৰঙা। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে নেক্সট কোৱেশ্যন আপোনালোকে চাব পাৰিছে পৃথিৱী পৃষ্ঠৰ পৰা পৃথিৱীৰ ব্যাসাৰ্ধৰ সমান উচ্চতা h লৈ m ভৰ নিবলৈ কৰিব লগা কাৰ্য হ'ল? ইয়াতে আপোনালোকৰ 1 নম্বৰত কৈছে 3/2 mgr, ইয়াতে 2 নম্বৰত কৈছে mgr, 3 নম্বৰত কৈছে 2 mgr, 4 নম্বৰত কৈছে হাফ mgr। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 4 নম্বৰটো হাফ mgr। ইয়াতে আপোনালোকে নেক্সট কোৱেশ্যন চাব পাৰিছে তাপীয় পৰিবাহিতাৰ একক হ'ল? ইয়াতে তাপীয় পৰিবাহিতাৰ এককটো উলিয়াব দিছে। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 1 নম্বৰটো। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে কি কৈছে
তলৰ কোনটো আহিলাৰ ক্ষেত্ৰত এডি প্ৰবাহ প্ৰক্ৰিয়া ব্যৱহাৰ নহয়? এডি প্ৰবাহ কত ব্যৱহাৰ নহয়? ইয়াতে 1 নম্বৰত কৈছে বৈদ্যুতিক হিটাৰ, 2 নম্বৰত আৱেশক চুল্লি, 3 নম্বৰত কৈছে ট্ৰেইনত ব্যৱহাৰ কৰা চুম্বক ব্ৰেক, 4 নম্বৰত কৈছে বিদ্যুৎ চুম্বক। ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে বৈদ্যুতিক হিটাৰ 1 নম্বৰ। সো আজিৰ কাৰণে এইখিনিয়ে। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সো থ্যাংক ইউ ফৰ দিস ওয়াচিং দিস ভিডিঅ'স।